100% ভিতৰত 80% শাহুমাকে নিজৰ ছোৱালী আৰু বোৱাৰীক কিয় সমান চকুৰে চাব নোখোজে? প্ৰথমতে কয়, আই, আজিৰ পৰা তই এইখন ঘৰৰ বোৱাৰী নহয়, এইখন ঘৰৰ ছোৱালীহে। মোক শাহু বুলি নহয়, নিজৰ মা বুলিয়ে ভাবিবি। তাৰপিছত কয়, মোৰ ছোৱালী আনৰ ঘৰলৈ বিয়া দিলোঁ যেতিয়া, আজিৰ পৰা তয়ে মোৰ ছোৱালী। এৰি থৈ অহা ঘৰখনৰ কথা ভাবি মিছাতে মন বেয়া কৰি নাথাকিবি। ছোৱালীৰ জীৱনটো এনেকুৱাই অ', জন্ম এখন ঘৰত আৰু মৰণ আন এখন ঘৰত। আমিও এদিন তোৰ দৰেই বোৱাৰী হৈ আহিছিলোঁ। আৰু যে কিমান সান্তনা নিয়ে, কিন্তু দুদিনৰ পিছত যেন সকলোবোৰ ওলোটা হৈহে যোৱা যেন লাগে। নাজানো ইয়াৰ কাৰণটো কি, আপোনালোকে জানেনে? নিজৰ ছোৱালীজনীয়ে ঘৰলৈ আহিলে চুৰিদাৰ, ৰেপাৰ, নাইটি, কুৰ্তি আদি সকলোবোৰ পিন্ধিব পাৰি। কিন্তু সেই একেখিনি কাপোৰকে যদি বোৱাৰীজনীয়ে পিন্ধে, তেতিয়া আকৌ কয় এইজনীয়ে মান সন্মান শেষ কৰিব। কিন্তু নিজৰ ছোৱালীজনী কি আন কাৰোবাৰ বোৱাৰী নহয় নে? তাই অন্য গ্ৰহৰ প্ৰাণ যে তাই পিন্ধিলে একো নহয়? নিজৰ ছোৱালীজনীয়ে কিবা ভুল কৰিলে কয় যে তাই সৰু ছোৱালী, শিকাই বুজাই ল'ব আৰু, তাই জানি বুজি কৰা নাই। কিন্তু একেখিনি ভুলকে এজনী বোৱাৰীয়ে কৰিলে ক'ব, মাৰে বাপেৰে এনেকুৱা শিক্ষাহে দিলে নেকি? মাৰ ঘৰত একোৱে এটা ভালকৈ শিকি নাহিলি, অকল মতা ধৰিবহে জানিলি। কিন্তু পাহৰি যায় যে নিজেও এদিন বোৱাৰী আছিল।
নিজৰ ছোৱালী যেতিয়া বেমাৰত পৰে তেতিয়া আকৌ ক'ব, আমাৰ এই গাভৰুতে বেমাৰ কি চিনিয়ে পোৱা নাছিল, বিয়া পাতিহে কিনো মোৰ বেমাৰখনে লগ ল'লে। আৰু যেতিয়া বোৱাৰী বেমাৰ হয় তেতিয়া ক'ব, এইবোৰ ঘৰতে লগাই অনা বেমাৰ। মুঠতে এজনী বোৱাৰী হৈ আন এখন ঘৰত ভাত খোৱাটো ইমান সহজ নহয়। কথাখিনি শুনিবলৈ অপ্ৰিয় যেন লাগিব পাৰে, কিন্তু আজিৰ সমাজত এয়াই সত্য। আৰু যদি মোৰ চেনেলটোত আপুনি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব।